নিজে নিজে এই যোগদান কৰিছে দলত কংগ্ৰেছৰ মানুহ বা বেলেগ ৰাজনীতিৰ সৈতে জড়িত নথকা মানুহে যোগদানৰ কাৰ্যসূচী নাছিল নিজে আহি কৈছে যে আমিও যোগদান কৰিম সেইটোৱে কি প্ৰতীয়মান কৰে যে তিতাবৰবাসী ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগত যে কথা পাতিছোঁ তেখেতে ক'লে এটাই কথা কৈছে এইবাৰ তিতাবৰত বিজেপি জিকিব লাগিব কেৱল বিজেপিৰ বাবে নহয় তিতাবৰ বাবে এই কথাটোৱে আমাক আচলতে যথেষ্ট অভিভূত কৰি তুলিছে যে এইবাৰ বিজেপিয়ে তিতাবৰ জিকিব লাগিব কেৱল বিজেপিৰ বাবে নহয় তিতাবৰৰ বাবে তিতাবৰবাসীৰ ৰাইজো যথেষ্ট সচেতন এটা সময়ত ইয়াৰ প্ৰাক্তন বিধায়ক তথা সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু যিহেতু তেখেতে ইয়াৰ মুখ্যমন্ত্ৰী আছিল ইয়াৰ পৰা গতিকে তাত তেতিয়া কংগ্ৰেছৰ অৱধাৰিতভাৱে এটা শক্তিশালী স্থিতি আছিল কিন্তু এতিয়া বিগত সময়ছোৱাত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰে জনসেৱাৰ্থে অভূতপূৰ্ব যি বিকাশৰ অবিৰত যাত্ৰা আৰম্ভ কৰিছে তাত কিবা কাৰণত প্ৰতিনিধিজন বিৰোধীৰ হোৱাৰ বাবে অলপ দূৰত অৱস্থান কৰিছিল এইটো কাৰিকৰীভাৱে সকলোৱে জানে বিৰোধীৰ হ'লে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা বহু কাম তেওঁলোকে আদায় কৰিব নোৱাৰে তেওঁলোকে নিজৰ ৰাজনৈতিক দৰ্শনৰ বাবে আদৰ্শৰ বাবেও নাযায় আৰু তাৰ ফলত ভুক্তভোগী হয় স্থানীয় ৰাইজ আৰু ইয়াত যিখিনি উন্নয়ন হৈছে বাট পথ অৰুণোদয় আঁচনিৰ পৰা নিযুতমণি আঁচনিলৈকে সকলোবিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত্যক্ষ তত্বাৱধানত হৈছে ইয়াৰ অৰ্থাৎ ইয়াৰ প্ৰাক্তন যিগৰাকী সাংসদ বিধায়ক আছিল তেখেতৰ অৱদান কি ৰাইজে জানিব মই নোকোৱাই ভাল গতিকে কিন্তু এইবাৰ মানুহখিনিয়ে কৈছে যে কেন্দ্ৰত বিজেপি আছে মোদী চৰকাৰ ৰাজ্যত অৱধাৰিতভাৱে অসমবাসী ৰাইজৰ আশীৰ্বাদেৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ হ'বলৈ গৈ আছে গতিকে এইবাৰ তিতাবৰৰ বাবে তিতাবৰটো বিজেপি হ'বই লাগিব NDA হ'বই লাগিব এই কথাটো আপোনালোকে যিকোনো মানুহক সুধিলেই সেইটো উত্তৰ দিব মোকো তেনেধৰণে কোৱা হৈছে গতিকে আমি ভাবোঁ তিতাবৰ প্ৰতিখন গাঁও প্ৰতিখন পঞ্চায়ত প্ৰতিটো ৱাৰ্ডত এইবাৰ ধীৰাজ গোৱালাৰ সপক্ষে ৰাইজে ভোটদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰিব আৰু বিকশিত অসম সুৰক্ষিত অসম তথা বিকশিত সুৰক্ষিত তিতাবৰৰ বাবে ৰাইজে আমাক সমৰ্থন কৰিব আপুনি ঠিকে কৈছে এতিয়া সংবাদ মাধ্যমে পোনপটীয়াকৈ ক'বলৈ সংকোচ নকৰে যে গৌৰৱ গগৈক ইয়াত দেখাই পোৱা নাযায় তেওঁতো এইটো গৃহ সমষ্টি পিতৃ সমষ্টি বুলি কোৱা হয় তাতে আকৌ তেখেত ইয়াৰ সাংসদ তেখেত ইয়ালৈ নাহে তেখেত কি কাৰণে নাহে তেখেতে ক'ব পাৰিব কিন্তু প্ৰত্যেক সপ্তাহতে মই আহোঁ এই তিতাবৰলৈকে ধীৰাজ গোৱালৰ মই এইকেইদিনত আমি কমেও 1000 লোকলৈ আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ আমি চেক বিতৰণ কৰিছোঁ কাৰোবাৰ কেঞ্চাৰ হৈছে বহুত টকা দিব নোৱাৰিলেও টকা 20,000 দি দুখৰ সময়ত পৰিয়ালটোৰ সৈতে থিয় হোৱা এইবিলাক কাম আছিল স্থানীয় সাংসদ গৌৰৱ গগৈ বা স্থানীয় বিধায়ক ভাস্কৰ বৰুৱাৰ কিন্তু তেওঁলোক যিহেতু অনুপস্থিত সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু দিলীপ শইকীয়াদেৱে আমাক ক'লে যে ইয়াৰ অৰ্থ এইটো নহয় যে যোৰহাট লোকসভা বা আমাৰ তিতাবৰ বিধানসভাটো উন্নয়নৰ পৰা পিছ পৰি যাব যিহেতু সাংসদ নাই সাংসদৰ দৰে তুমি কাম কৰা অৰ্থাৎ মোক দায়িত্ব দিলে আৰু বিধায়কৰ যিখিনি অনুপস্থিত যিখিনি কাম আছে সেইখিনি কাম আমাৰ পৰৱৰ্তী সময়ত ধীৰাজ গোৱালা সমান্তৰালভাৱে কুমুদ কছাৰী বা আমাৰ যিসকল ইয়াৰ স্থানীয় যিসকল লোক আছে সকলোকে দায়িত্ব দিছিল আৰু মই মোৰ তত্বাৱধানত আমি বাট পথ আলি পদূলি আনকি অসম দৰ্শনৰ অধীনত 150 নামঘৰলৈও আমাৰ হাতেৰেই চেক হস্তান্তৰ কৰা হৈছিল যিটো কাম ভাস্কৰ বৰুৱা আছিল গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোৱেই কৰিছে কেৱল আমাৰ ইয়াত আলি পদূলি স্কুল কলেজ ইত্যাদি নিৰ্মাণেই নহয় আমাৰ তিতাবৰৰ নামঘৰটোৰ কথাও চিন্তা কৰিছে উপাসনাস্থলীৰ পৰা আদি কৰি চাহ বাগিচাৰ মাজৰ পথটো বা জগন্নাথ মন্দিৰটোলৈকে ভাবিছে গতিকে সামগ্ৰিক বিকাশৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি আছে মোদী ডাঙৰীয়াৰ সহযোগিতাৰে তাত এতিয়া আমাক তিতাবৰত এজন মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি লাগে যি হ'ল ধীৰাজ গোৱালা এতিয়া আৰু বিৰোধীৰ মাজত থাকি জিন্দাবাদ মুৰ্দাবাদ দি চিঠি লিখা কোনো সাংসদ বা কোনো চাহাবী বিধায়কৰ প্ৰয়োজন নাই খাটি খোৱা মানুহ যি শিপাৰ সৈতে সংযুক্ত ধীৰাজ গোৱালাৰ দৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ হাতে হাত ধৰি আগুৱাই যোৱা ধীৰাজ গোৱালাৰ দৰে যুৱ প্ৰতিভা যুৱ শক্তিক এতিয়া ৰাইজে আশীৰ্বাদ দিবলৈ আগবাঢ়িছে আমি কৃতাৰ্থ অভিভূত পুনৰবাৰ তিতাবৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ।